হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। সেইদিনাখন আপোনালোকক মই নগাঁও জিলাত থকা মৃত্যুঞ্জয় মন্দিৰ দৰ্শনৰ এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ। আৰু এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাই এয়া কলীয়া ভোমোৰা সেতুৰ ওপৰেদি গৈ আছোঁ তেজপুৰৰ অভিমুখে। আমি হয়তো জানোৱেই যে এই সেতুখন ব্ৰহ্মপুত্ৰৰ ওপৰত অৱস্থিত আৰু এই সেতুখনে অসমৰ শোণিতপুৰ জিলা আৰু নগাঁও জিলাক সংযোগ কৰিছে। ব্ৰহ্মপুত্ৰৰ ওপৰত অৱস্থিত এখন সেতুৰ আধাৰশিলা প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই 1978 চনত স্থাপন কৰিছিলে আৰু এই দলংখনৰ দৈৰ্ঘ্য হৈছে 3015 মিটাৰ বা 3.3 কিলোমিটাৰ। দলংখন দেখিবলৈ ৰাতি আৰু বেছি মনোমোহা হৈ পৰে, কিন্তু আমি আৰু এনেকৈ দিনতেই চালোঁ। তথাপিও দিনত দেখিছেনে আকাশখন ইমান সুন্দৰ হৈ আছে। আৰু এয়া আমি তেজপুৰ টাউনৰ মাজে মাজে গৈ আছোঁ অগ্নিগড়ৰ অভিমুখে। আমাৰ প্ৰথম দৰ্শনৰ স্থান এয়া অগ্নিগড়। আমি পালোহি বৰ্তমান অগ্নিগড়ৰ ওচৰতে এনেদৰে কেইবাখনো দোকান আছে য'ত আপোনালোকে যিকোনো বস্তু কিনিব পাৰে। বিভিন্ন ধৰণৰ জুচৰ দোকান আছে বা ফুচকা আৰু যিকোনো খোৱা বস্তুৰ দোকান আছে। এয়া আমি অগ্নিগড়ৰ ওপৰলৈ যাবলৈ সাজু হৈছোঁ। সকলোৱে হয়তো জানেই, তথাপিও মই আকৌ কৈছোঁ, অগ্নিগড় হৈছে তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত এটি ঐতিহাসিক গড়। আৰু যিটো গড় তেজপুৰৰ বান ৰজাই তেওঁৰ কন্যা ঊষাক সুৰক্ষিত কৰি ৰাখিবৰ বাবে নিৰ্মাণ কৰিছিল। এনেদৰে এয়া বহুতো খটখটি বগাই বগাই আমি ওপৰলৈ গৈ আছোঁ। অগ্নিগড়টোৰ একেবাৰে কাষতে এখন ব্ৰহ্মপুত্ৰ আছে। পৰিৱেশটো বহুত ধুনীয়া। আমি অগ্নিগড়ত আছোঁ। আমাৰ ৰাইজসকল এয়া দেখিছেনে, এসোপামান খটখটি বগাই বগাই আমি ফাইনেলি অগ্নিগড়ৰ একেবাৰে ওপৰত উপস্থিত হ'লোহি। তাৰপাছত আকৌ যাবলৈ লৈছোঁ আৰু অলপ ওপৰলৈ, য'ৰ পৰা আমি দেখিবলৈ পাম তেজপুৰখনৰ এটি ধুনীয়া দৃশ্য। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। সেইদিনাখন বহুত বেছিয়ে ৰ'দ দিছিল, যাৰ বাবে গৰমো বহুত পৰিছিল, কিন্তু তেজপুৰ চহৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈকে আমি এয়া গৰমতো ওপৰ পালোহি। এয়া চাওকচোন, ব্ৰহ্মপুত্ৰখন আৰু গছ গছনিবোৰৰ সৈতে তেজপুৰ চহৰখন ইমান বেছি ধুনীয়া লাগিছে। ইয়াতে দুখনমান ফটো তুলি আমি পুনৰ তললৈ আহিলোঁ। ভাবিলোঁ গৰমত সকলোৱে একাপ একাপ জুচ খাই লওঁ, আৰু প্ৰত্যেকেই বেলেগ বেলেগ ফ্লেভাৰৰ এয়া আমি জুচ খাবলৈ লৈছোঁ। অগ্নিগড়ৰ সৌন্দৰ্য উপভোগ কৰি এতিয়া আমি পালোহি তেজপুৰ নগৰৰ এখন ঐতিহাসিক উদ্যান, যিখনক পূৰ্বতে কোল পাৰ্ক নামেৰে জনা হৈছিল আৰু বৰ্তমান ইয়াক চিত্ৰলেখা উদ্যান নামেৰে জনা যায়। চিত্ৰলেখা উদ্যানখনো বহুত বেছি ধুনীয়া আছিলে, গছ গছনি বহুত আছিলে আৰু সৰু ল'ৰা ছোৱালীৰ বাবে খেলিবলৈ পাৰ্কৰ ব্যৱস্থা আছিলে আৰু ইয়াত ব'টিঙৰ ব্যৱস্থাও আছে। মই ব'টিং নকৰিলোঁ বাৰু, কিন্তু মোৰ ভণ্টি দুজনী আৰু খুৰা এজনে কৰিলে ব'টিং। আপোনালোকক সেয়া দৃশ্যও দেখাম। 1906 চনত সেই সময়ৰ উপায়ুক্ত HWG ক'লে তেজপুৰৰ বিভিন্ন ঠাইত আলায়থনি হৈ পৰি থকা শিলত খোদিত মূৰ্তি কিছুমান গোটাই এই উদ্যানখন গঢ়াৰ চেষ্টা কৰিছিলে। ঐতিহাসিক সাৰোপেশ্বৰ ৰাজধানীৰ ৰাজকাৰেঙৰ শৈলস্তম্ভ, শিলত কটা আঠপহীয়া পদুম ফুল, দশাৱতাৰ মূৰ্তি, বুদ্ধৰ মূৰ্তি ইত্যাদি অনেক মূৰ্তি আপোনালোকে ইয়াত দেখিবলৈ পাব। ইংৰাজী ইউ আখৰটোৰ দৰে এটা প্ৰাচীন পুখুৰীৰে আগুৰা এই উদ্যান তথা উদ্যানৰ শৈল ভাস্কৰ্যই সততে পৰ্যটকক আকৰ্ষণ কৰে। আমি এতিয়া গৈ আছোঁ চিত্ৰলেখা উদ্যানৰ মাজে মাজে আমি খোজকাঢ়ি গৈ আছোঁ এই ৰ'দত। এইজনী আমাৰ গিলা ঘূৰাই থকা জানো। আৰু আমাৰ বাকীসকল সদস্য গৈছে ব'টিং কৰিবলৈ। ব'টিং যিহেতু আমি ব'টিং কৰিবলৈ নগ'লোঁ, গতিকে মই, মা আৰু এয়া জিজ্ঞাসা, আমি তিনিজনীয়ে আহিলোঁ উদ্যানখনৰ বাকীবোৰ সৌন্দৰ্য উপভোগ কৰিবলৈ। এয়া আমি আহিছোঁ, চাওকচোন ইমান ধুনীয়া পানীৰ এইটো। ইয়াত আমি একেবাৰে গা ধুই দিলোঁ দুইজনীয়ে মিলি, আৰু তাৰ পাছতে এই পুখুৰীটোৰ পানীত আমি ভৰি ধুলোঁ। পানীখিনি গৰম হৈ আছিল বাৰু, যিহেতু ৰ'দ দি আছিলে। আৰু এয়া চাওকচোন আমাৰ সদস্যসকল এয়া ব'টিং কৰি আছে। ভণ্টি দুজনী আৰু এজনী লগৰ ছোৱালী আৰু এজন খুৰা।
পুৰা এনজয় কৰিছে দেই এওঁলোকে মই আৰু জিজ্ঞাসাও পিছে এই জেগাডোখৰত বহুত বেছি এনজয় কৰিলোঁ আৰু পুৰা পানী খেলিলোঁ সৰু ল'ৰা ছোৱালীৰ দৰে এয়া চাওকচোন গৰম যদিও পানীখিনিত পুৰা আমি ভৰি ধুইছোঁ আৰু আমাৰ মায়ে মাজতে হাঁহ এটা দি দিছে আৰু बोटिং কৰিবলৈ গৈ আমাৰ প্ৰভায়ে বৰ ধুনীয়া ভিডিঅ' এটা কৰিছিলে ভিডিঅ'টো আপোনালোকক দেখালো এয়া চাওক ইমান ধুনীয়া লাগিছে পানীখিনিৰ ভিডিঅ'টো এই সকলোবোৰৰ উপৰিও আপোনালোকে ইয়াত আহিলে খেলিব পাৰিব এই সৰু ল'ৰা ছোৱালীবোৰে যে খেলে গাড়ীবোৰ তেনেকুৱা গাড়ী এয়া চাওক আমি পিছে নেখেলিলোঁ বাৰু ইয়াত এয়া আমি চিত্ৰলেখা উদ্যানৰ পৰা ওলাই তেজপুৰ চহৰৰ মাজে মাজে আমি গৈ উপস্থিত হ'লোগৈ তেজপুৰৰ নপামত অৱস্থিত এখন তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চৌপাশত ফটো মৰা বা ভিডিঅ' কৰা নিষেধ আছে তথাপিও আমাক সুবিধা দিলে সম্পূৰ্ণ চৌপাশটো চাবলৈ পিছে ভিডিঅ' কৰিব নোৱাৰিলোঁ বাৰু এটা কথা কিন্তু ক'ব লাগিব দেই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভিতৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া গছ-গছনিৰে ভৰা এটা একেবাৰে নিজান পৰিৱেশ থাকি ভাল লাগিব আৰু এয়া তেজপুৰ বিশ্ববিদ্যালয় চাই মেলি আমি পুনৰ উভতি আহিলোঁ আমাৰ ঘৰৰ অভিমুখে যিহেতু আমি ভাত খোৱা সময় হৈছিলে সো চবৰে ভোক লাগিছিলে আৰু সেইকাৰণে আমি বালিমাহী ধাবাতে ৰ'লোঁ আহাৰ গ্ৰহণ কৰি যাওঁ বুলি আহাৰ মানে কি আৰু মই আৰু প্ৰভাই খালোঁ চাওমিন আৰু বাকী জিজ্ঞাসা আৰু দুজনী ভণ্টিয়ে খালে বিৰিয়ানী এয়া তাৰো ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকৰ আগত দেখালোঁ আজিৰ দিনটোৰ কিছুমান মুহূৰ্ত আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভালেই পালে ভিডিঅ'টো যদি ভাল পালে দেন লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই